নমস্কাৰ, মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্ণাৰলৈ স্বাগতম জনালো। হিন্দু ধৰ্মৰ মহা উৎসৱ মহাশিৱৰাত্ৰি পৰ্ব এই বছৰ 18 ফেব্ৰুৱাৰীত পৰিছে। গতিকে ভক্তগণৰ অপেক্ষা তথা আগ্ৰহ এই মহাশিৱৰাত্ৰিৰ পৰ্বলৈ সদায় আছে। ভগৱান শিৱৰ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে মহাশিৱৰাত্ৰি উত্তম দিন। এই শিৱৰাত্ৰি পৰ্বৰ কাৰণে ভক্তগণে গোটেই বছৰ অপেক্ষা কৰে। দেৱাদিদেৱ মহাদেৱৰ শিৱৰাত্ৰিৰ দিনা ভক্তগণে কৰা পূজা অৰ্চনাত সুপ্ৰসন্ন হৈ ভক্তগণৰ ধন জন মন সৰ্বতো প্ৰকাৰ সুখ শান্তি বৃদ্ধি কৰে। শিৱৰাত্ৰিৰ দিনা কৰা ব্ৰত আৰু পূজাত ভগৱান শিৱই ভক্তৰ সকলো ধৰণৰ মনোকামনা পূৰণ কৰে। ভগৱান শিৱ সন্তুষ্ট হলে আমাৰ বিপদ নাশ হয়, জীৱনৰ পৰা আন্ধাৰৰূপী দুখ দূৰ হয়। ত্ৰিলোকৰ মানৱ দানৱ দৈত্য সকলো শ্ৰেণীৰ লোকে কৰা একান্ত চিত্তৰে কৰা আৰাধনাত মহাদেৱ সন্তুষ্ট হৈ ভক্তগণক মনে বিচৰা ধৰণে বৰদান দিয়ে। শিৱৰাত্ৰিৰ দিনা মহাদেৱ লিংগৰূপে প্ৰকট হোৱাৰ লগতে এই দিনটোত শিৱ পাৰ্বতীৰ বিবাহৰ দিন হিচাপেও পালন কৰা হয়। গতিকে এই দিনটোত ভগৱান শিৱৰ পূজা আৰাধনাই বিবাহিত দম্পতীৰ মাজৰ মনোমালিন্য দূৰ হৈ বৈবাহিক জীৱন মধুৰ হৈ পৰে। শিৱৰাত্ৰিত কৰা ব্ৰত আৰু পূজাত সকলো ধৰণৰ দুখ দুৰ্গতি নাশ হয়, সকলো ধৰণৰ মনোকামনা পূৰণ হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয়। শিৱৰাত্ৰিৰ দিনা পুৱা সোনকালে শুই উঠি গা ধুই ঘৰত চাকি ধূপ দি শিৱৰাত্ৰি ব্ৰত সফলভাৱে সমাপ্তি হ'বলৈ সংকল্প ল'ব লাগে। তাৰ পিছত ঘৰত যদি শিৱলিংগ আছে ঘৰৰ শিৱলিংগত নিয়ম অনুসাৰে পূজা দিব। যিহেতু সকলোৰে ঘৰত শিৱলিংগ স্থাপন কৰা নহয়, গতিকে শিৱ মন্দিৰত গৈ পূজা অৰ্চনা কৰিব। শিৱলিংগত জল অৰ্পণ গাখীৰ অৰ্পণ কৰিব, ফুল বেলপাত অৰ্পণ কৰিব। ধ্যান ৰাখিব বেলপাত 3পটীয়া বা 5পটীয়া হোৱাৰ লগতে বেলপাতসমূহ যাতে নভগা নিচিগা হয়। ধুতুৰা ফুল ভগৱান শিৱৰ প্ৰিয় ফুল, গতিকে ধুতুৰা ফুল নিশ্চয় অৰ্পণ কৰিব। আমি প্ৰত্যেক ভগৱানকে তেওঁলোকৰ প্ৰিয় দ্ৰব্যৰে পূজা দিলে খুব সোনকালে প্ৰসন্ন হয় বুলি মান্যতা আছে। গতিকে প্ৰিয় দ্ৰব্যসমূহ সুবিধা কৰিব পাৰিলে যোগাৰ কৰি ল'ব লাগে। শিৱৰাত্ৰি পূজা 4 প্ৰহৰৰ আৰু মূল পূজা ৰাতিৰ ভাগত হয়। পুৱাৰ ভাগত মন্দিৰত পূজা দি আহিলেও ৰাতিৰ সময়তো মন্দিৰত গৈ পূজা দি সেৱা ল'ব লাগে। মহাশিৱৰাত্ৰিৰ ৰাতি বহুতেই চমৎকাৰী ৰাতি। সেই মহাশিৱৰাত্ৰিৰ পূজা ৰাতিৰ ভাগত দিয়া অতিকে শুভ। পূজাৰ কাৰণে নিশ্চিত কাল অতি শুভ যদিও নিশ্চিত কাল মধ্যনিশা হোৱা কাৰণে ভক্তগণৰ কাৰণে পূজা কৰিবলৈ অসুবিধা। সেয়ে দিনটো ব্ৰতত থাকি সন্ধিয়া হোৱাৰ পিছত যিকোনো সময়ত মন্দিৰত গৈ ধূপ চাকি লগাই মহাদেৱৰ প্ৰিয় দ্ৰব্য অৰ্পণ কৰি পূজা আৰাধনা কৰিব লাগে। বহুতৰে ওচৰত শিৱ মন্দিৰ নথকা কাৰণে পূজা দিবলৈ অসুবিধা হয়। তেনে ক্ষেত্ৰত ওচৰত মন্দিৰ বা শিৱলিংগ নাথাকিলে এই নিয়মখিনি বেলগছৰ ওচৰতো কৰিব পাৰিব। বেলপাত ভগৱান শিৱৰ প্ৰিয় আৰু বেলগছত ভগৱান শিৱ আশ্ৰয় লয় বুলিও মান্যতা আছে। গতিকে বেলগছৰ গুৰিত পানী গাখীৰ অৰ্পণ কৰি ধূপ চাকি লগাই ফুল বেলপাতৰে পূজাৰ নিয়মখিনি কৰি সেৱা ল'ব। ভগৱান শিৱ নিশ্চয় প্ৰসন্ন হ'ব। ব্ৰত বা উপবাস বুলি ক'লে অন্ন মাছ মাংস পিঁয়াজ নহৰু মচুৰ দালি আদি আমিষ খাদ্য খাব নাপায় বুলি আমি সকলোৱে জানো। শিৱৰাত্ৰি ব্ৰতত কি খাব পায় বা কি খাব নাপায় মই আগৰ ভিডিঅ' এটাত জনাইছিলোঁ। তথাপি নতুন দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে শিৱৰাত্ৰি ব্ৰতত মূলতঃ নিমখ খাব নাপায়। আনহাতে সেইদিনা গাখীৰ শিৱলিংগত অৰ্পণ কৰা হেতুকে সেইদিনা গাখীৰ বা গাখীৰৰে তৈয়াৰীও খাদ্য খাব নালাগে। ফলাহাৰ খাব পাৰিব। নিমখ নিদিয়াকে ব্ৰতত খোৱা আন আহাৰ খাব পাৰিব। মহাশিৱৰাত্ৰিৰ যিহেতু 4 প্ৰহৰৰ পূজা, সেয়ে শিৱৰাত্ৰিৰ দিনা দিনে ৰাতিয়ে ব্ৰত কৰি পিছদিনা পুৱাহে ব্ৰত ভাঙিব লাগে।
তথাপি স্বাস্থ্যৰ কথাও মন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষতি কৰি পূজা কৰাটো নিবিচাৰে। সেই সকলোৰে কাৰণে দিনে ৰাতিয়ে ব্ৰত কৰাটো সম্ভৱ নহয়। যদি দিনে ৰাতিয়ে ফলাহাৰ খাই থাকিব পাৰে ভালেই, নহ'লে দিনত ব্ৰত কৰি ৰাতি পূজা কৰাৰ পিছত সিদ্ধ দালি, ঘিউত বনোৱা ৰুটি খাব পাৰিব। ব্ৰতৰ দিনা মন আৰু শৰীৰত আলস্য ভাৱ আহিবলৈ দিব নালাগে। ব্ৰতৰ সময়ত মনত কোনো বেয়া কথা চিন্তা কৰিব নালাগে। মনটো সতেজ তথা আনন্দৰে ৰাখিব লাগে। ভগৱান ভোলেনাথ খুব সহজেই প্ৰসন্ন হয়। ভগৱান ভোলেনাথৰ প্ৰিয় দ্ৰব্যৰে শিৱৰাত্ৰিৰ দিনা পূজা কৰিলে তেওঁ ভক্তগণৰ মনোকামনা পূৰণ কৰি পৰিয়াললৈ সুখ শান্তি সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে। পুৰুষ মহিলা বিবাহিত অবিবাহিত সকলো বয়সৰ ব্যক্তিয়ে ভগৱান ভোলেনাথৰ ব্ৰত তথা আৰাধনা কৰাত বাধা নাই। মাথো মন আৰু শৰীৰ সুস্থ হ'ব লাগে। যদি কিবা কাৰণত ব্ৰত কৰিবলৈ অসুবিধা, তেতিয়া সিদ্ধ বা নিৰামিষ আহাৰ খায়ো দেৱাদিদেৱ মহাদেৱৰ চৰণত চাকি ধূপৰে পূজা কৰিব পাৰিব। মাত্ৰ শিৱৰাত্ৰিৰ দিনা মাছ মাংস নহৰু পিঁয়াজ আদি আমিষ খাদ্য খাব কেতিয়াও নাপায়। শুদ্ধ নিয়ম আৰু পবিত্ৰ মনেৰে ভগৱান শিৱৰ পূজা কৰিলে ভগৱান শিৱই প্ৰত্যেকৰে দুখ দুৰ্দশা দূৰ কৰিব, মনৰ কামনা পূৰণ কৰিব। মাত্ৰ মনত বিশ্বাস আৰু আস্থা ৰাখিব। দেৱাদিদেৱ মহাদেৱে কাকো নিৰাশ নকৰে। হয়তো কাৰোবাৰ অলপ সোনকালে, কাৰোবাৰ অলপ দেৰি হ'ব। কিন্তু প্ৰত্যেক ভক্তগণৰ মনোকামনা পূৰণ কৰি নিশ্চয়কৈ সুখ সমৃদ্ধি বৃদ্ধি কৰিবই। আগন্তুক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টোত এটা লাইক দিয়াৰ লগতে আপোনাৰ বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু নতুন দৰ্শকসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অল কৰি দিবলৈও অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মোৰ আন্তৰিক ধন্যবাদ।